বাৰু মুলা খোৱা মই তোক মানে আজি বিশেষ মানে তই ঘোঁৰাটো কি কৰিলি? দাদা এই ঘোঁৰাটো মানে হিংগজি মৰি গ'ল। ঘোঁৰাটো হিংগজি মৰিলে? ঘোঁৰা হিং গজে জানো? বেমাৰতে হিংগজে বেমাৰ আছিলে কেলা ইয়ৌৱা ঘোঁৰা হিংগজি মৰিলে? মৰিলেতো। ৰামকৃষ্ণ ৰামকৃষ্ণ হে গোপালা, মই এতিয়া ল'ৰা কালৰ পৰা মানে কিমান বছৰ হ'ল মই গম নাপাওঁ। ঘোঁৰা গম নাপায়? মই ঘোঁৰা হিংগজে বুলি মই নাজানো। সেইদিনা এনেকেই মৰি গ'ল মোৰ ঘোঁৰাটো। ৰাম ৰাম কৃষ্ণ কৃষ্ণ। আজি মানে কি কি হৈছোঁ, গৰু হিংগজে, ছাগলী হিংগজে, মেনজেক মানে হিংগজে, হিংগজা প্ৰায় বস্তু আছে। ঘোঁৰাটো হিং কেতিয়াও নগজে। হিংগজি এই মুনমুনি চাপৰি মৰিলে আকৌ হিংগজি পেলাই তই মোক দেখাই দিবগৈ লাগিব। ব'ল কালি যাম। ৰাইজ শুনিলে, আমাৰ মূলা ঘূৰাই মানে ঘোঁৰা হিংগজাটোৱে বেমাৰ বুলি কৈছে। লেকিন মই হ'লে উপায় নাপালোঁ আৰু মই চাই আহিব লাগিব। আজি ইউটিউব চেনেল মোহন চেতিয়া জোনাই যিখিনি আমাৰ মানে মূলা খোৱা আৰু মোহন চেতিয়াৰ ভিতৰত যিটো কথা হৈছে আজি ভিডিঅ'টো ঘোঁৰা হিংগজি মৰাটোৱে বেমাৰ। ধন্যবাদ 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 ধন্যবাদ।